Hello guys, welcome back to another নতুন ব্লগ লৈ তো ডেইলি ব্লগ দি আছো এতিয়া আপোনালোক গৈ পাই আজি এটা কৰিব যাইছো কাম তো মানে কাৰ্টুন লৈ আহিছো তো আপোনাৰ ভিডিওটো এন্ডলৈকে চাই দিয়ক চেনেলটো বনাই দিছে প্লিজ সাবস্ক্ৰাইব কৰি দিব তেতে যাব লক লেটস গো ইলা মোৰ বহি কিতাপ আছিল ক্লাস 10 ৰ ক্লাস 3 সকলো কিনে এটা কাৰ্টুনত ভৰে বিল্ডিং 3 তো বিল্ডিংত যাই আমি থৈ দিম মানে রুম এটা আছে আপোনালোকে দেখিছিলে তো সেই রুমটো থৈ দিম কোনটো রুম আপোনাক দেখাব মজা রুম এটা আছে সো এটা ভৰাভিখিনি মোৰ কিতাপ আছে বাৰু ইটোত ভৰাম আৰু ইটো লৈ আহিছো সো চাফা কৰ বহুত বছৰৰ মূৰত ভাইটি আজি কাম কৰি আছে তো কিহৰ কাৰণে এটা ভৰাবৰ কাৰণে কিতাপ আছে এইগিলা এতিয়া চাফা কৰিব লাগিব টিফিন আছে সো সব চাফা কৰি দিম আমি এতিয়া বিছনাখন চাফা কৰিব নোৱাৰো মোৰ টুপিটো হ'ল 2 দিন হ'ল আনা কিন্তু আজি ছিঙি গেল তো উপায় নাই তো আমি এতিয়া ফেল দিব লাগিব নতুন এটা আনব লাগিব মানে ছিঙি গেল তো মই ট্ৰাই কৰিলো কিন্তু নললো লাগাবা ঠিক আছে যিখিনি ভৰা হৈ গেল আৰু ইফালে আৰু গাইস কালি এইখিনি ভৰাইছিলো তো এইখিনিও আছে এতিয়া যাই বিল্ডিংত থব লাগিব তো লেটস গো ঠিক আছে বস্তুখিনি খোৱা যোৱা হোৱা নাই অলপ ভাতি বেলালৈকে যাব লাগিব এই মানিকখন লৈ লৈ এতিয়া যাম বজাৰত এটা টুপি কিনিব লাগিছে তো বহুত ৰ'দ পৰি থাকে না বলিং চলিঙত দিগদাৰ হয় মানে তো এতিয়া এটা টুপি কিনি লৈ আহো বজাৰৰ পৰা ধুনীয়া চাই চব লেটস গো বিল চিল মাৰিব জানা হৈ গেল তো কেনেকুৱা অনুভৱ বহুত ভাল অনুভৱ মজা ফাইনালি এই টুপিটো লৈ আহিলোঁ এতিয়া দেখিছে NC56 লিখা আছে এনেকুৱা তো কেনেকুৱা লাগছে ক'ব প্ৰায় 150 টকা লৈছে এনেকুৱা ভিতৰৰ ফালে ভালেই আৰু ঠিকেই আছে নৰ্মেল টুপি নৰ্মেল এই দুদিন আগত ছেম টুপি আনিছিলোঁ এইটোতো NC56 লিখা আছে চ' এইটোত মানে কি হয় আপোনাৰ এইটো আছিল কিন্তু এইটো মই এই ক্লিপটো অলপ ভুলকৈ লগাই ছিঙা গেল তো এইটো ক্লিপটো চাওক আপোনালোকে এনেকুৱা চ' সেইকাৰণে মানে এইটো আৰু উপায় নাই এইটো থৈ দিব লগা একদম ছেম টুপি আছিল চাওক দুটা একদম সেম কোনো ডিফাৰেন্সে নাই কিন্তু কালাৰটো ডিফাৰেন্স আছে তো এৰি দিব লগা উপায় নাই আৰু গাইছো একো নাই এই তিনিটাই টুপি আছে এইটো আজি কিনাটো এইটো আগৰটো চিঙাটো আৰু এইটো ভাইটিৰ চ' এই তিনিটাই আছে আৰু আহি গ'লো ক্ৰিকেট খেলিব তো ক্ৰিকেট খেলা ভ্লগ দিছোঁ সেইকাৰণে বনোৱা নাই তো এতিয়া আমি এনেকৈ খেলি আছোঁ চ' ৰাতি কিবা দেখুৱাই যাম চাই দিয়ক ভিডিঅ'টো এণ্ডলৈকে এক জেগাত যাম মানে তো বাকী গাইছ খেলা চেলা হৈ গ'ল তো এতিয়া আমাৰ ঘৰত আছে সুকান্ত আৰু গাছটো বসছে পাণৰ গাছ কিহৰ কাৰণে লাগাম নতুন ঘৰ বনাইছে না নতুন জাগাত পইচা উঠিছে না মানে ওকে তো এইলা পাণ গাছ লৈ লৈছে এইটো মানে ক'ত দিবি ঘৰৰ পাকাৰ তলত মানে ভাঙি পুতবি নেকি নহয় মানে টাইলছ ভাঙি পুতবি ঘৰৰ সাইডত টাইলছ ভাঙি মানে তামোল গছৰ লগত ওকে বাকী হালকাটা আহি আছে হালকাটাত কি হ'ব হালকাটাত মাংস হ'ব চাগে এনজয় আন্ধাৰ হৈ গ'ল দেখছে আপোনালোকে চ' এবাৰ যাই আছোঁ বজাৰত কিবা কিবি খাব লৈ আহোঁ তো ভিডিঅ'টো আপোনাৰ আন্ধাৰলৈকে চাই দিয়কচোন মজা লাগব গৈছে বজাৰৰ পৰা আহিলোঁ এইবিলাক গ্ৰীণ মটৰ এইবিলাক চকলেট আছে এইবিলাক দেখছে এইবিলাক ষ্টিং আছে আৰু বুট খালোঁ পেলাই দিলোঁ তো বঢ়িয়াকৈ খাই লওঁ এতিয়া হ'লচেল বন্ধ কৰিব এতিয়া মোটামুটি 7:30 বাজিল তো বাই বাই এস্কুৰা তো এইফালে বিকাশ দা বাই বাই আজিলৈ সমাপ্ত আৰু ধন্যবাদ আৰু সকলোকে হালখাতাত নিমন্ত্ৰণ জনালোঁ সকলোকে নিমন্ত্ৰণ জনালোঁ সকলো আহিব অ'কে আজি ভিডিঅ'টো আৰু বেছি লাম্বা নকৰোঁ ইফালে এইখিনি আজি নিয়া নহ'ল অহাকালি নিয়া হ'ব মানে ইয়াৰ ভিতৰত আৰু কিছুমান কিতাপ বহি সোমাও যাব চ' অহাকালিৰ ভিডিঅ'টো আপোনালোকে দেখা পাব এইখিনি লৈ যাম তো ডেইলি ভিডিঅ' দি আছোঁ এতিয়া তো আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰি দিব দিল চাই কৈছোঁ ছাবস্ক্ৰাইবাৰটো 4,000 লাগে অতিকে চ' আজি ভিডিঅ'টো আৰু বেছি লাম্বা নকৰোঁ লগ পাম আৰু নতুন কণ্টেণ্ট সৈতে তো জয় জুবিন দা বুলি কয় আজি ভিডিঅ'টো আমি সমাপ্ত কৰোঁ থেংক ইউ